হাই হেল্ল' ফ্ৰেণ্ডছ, মই আজি নতুন মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বনাব লৈছিলোঁ ঢেকীয়া শাক। বাৰীতে মাৰিম পাক, বিচাৰি আনিম শাক। এয়া দেখিছে নহয় ঢেকীয়া শাক আমাৰ বাৰীতে আছে। আজি বনাব লৈছোঁ। কেনেকৈ বনাইছোঁ এয়া প্ৰথমতে তিয়াই থৈছোঁ, ইয়াতে কুটিম। এয়া দেখিছে নহয় ধুনীয়াকৈ এইখিনি কাটি লৈছোঁ। অকণমান খৰাহি তাতে থৈ পিনে পানীকণ যাব দিছোঁ, তেতিয়া ভাল লাগিব। দেখিছে ঘৰৰ ফ্ৰেছ ঢেকীয়া শাক হৈছে। দেখিছে নহয়, মোৰ পাকঘৰত থাকিলে অকণ গানটো গুণগুণাই ভাল পাওঁ দেই। পাকঘৰত থাকিলে গানটো ওলাই যায়। গান চান গাব নাজানো, তথাপিতো অকণ ওলাই যায়। বাৰীতে মাৰিম পাক, বিচাৰি আনিম শাক। এয়া দেখিছে তেলটো গৰম হৈ আছে। ইয়াতে অকণমান হালধি দিওঁ। হালধি দি দিলোঁ ধুনীয়াকৈ। এইকণ ঢেকীয়াকণ চবতকৈ শব্দ আছে যে, এইটো শব্দ হ'লে মানে বস্তুটো ভাল হয়। এয়া দেখিছে নহয় ভাজিকণ বহাই দিছোঁ ধুনীয়াকৈ। এতিয়া লৰাই দিম দেই। খাবলৈ বিৰাট ভাল হ'ব দেই, ধুনীয়া আছে যে। এয়া আকৌ লৰাই দি পিনে ইয়াতে দিছোঁ। দেখিছে নহয়, এতিয়া অকণমান এনেকৈ থকা, অকণ দেৰিকৈ ঢাকনিখন দি দিম। ধুনীয়াকৈ পানী উঠি গৈছে। পানী উঠিলে বস্তুটো ঢাকনিখন দেখিছে নহয়, ঢাকনিখন গুচাই পিনে অকণমান লৰাই দিম দেই। এয়া দেখিছে কি ধুনীয়া হৈছে। পানীখন অকণ মৰিছে। এইকণ সিদ্ধ হৈ গ'লে আৰু কথাই নাই, পটকৈ হৈ যাব। দেখিছে ন, অকণ মেলি দিছোঁ। এতিয়া পানীখিনি শুকালে নমাই থৈ দিম। চাই থাককচোন, ঢেকীয়া ভাজিকণ ধুনীয়াকৈ হৈ গ'ল। ইয়াতে নমাই থৈ দিলোঁ। এতিয়া দেখিছে নহয়। এয়া মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব দেই। ভাল লাগিলেও কৰিব, বেয়া লাগিলেও কৰিব। জয় আই অসম। এয়া দেখিছে নহয়, এয়া ঢেকীয়া ভাজি, কণী আমলেট, আৰু এয়া ঘৰৰে ভেন্দি হয়, এয়া দালি।